যোৱা কেইবাটাও বছৰত এই কুৰিহা গাঁৱৰ এই অঞ্চলৰ উদীয়মান যুৱকসকলে পয়াগুছি কুৰিহা বাঁহ বেত হস্তশিল্প আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰো কৰাৰ কাৰণে ইতিমধ্যে যোজা চলাইছে। আজি লাইখুটি অনুষ্ঠানত আমি উপস্থিত হলোঁ আৰু এই অনুষ্ঠান সম্পূৰ্ণ হ'ল। এইবাৰো আমাৰ এই অঞ্চলৰ ৰাইজৰ আশীৰ্বাদত পৰামৰ্শত এই অঞ্চলৰ যুৱকসকলে এই গাঁৱৰ যুৱকসকলে ভালকৈ এই হস্ততাঁত হস্তশিল্প বাঁহ বেত আৰু বাণিজ্য মেলা এই কাৰ্যসূচী এই মেলাখন ভালকৈ কৰিব আৰু ৰাইজেও নিশ্চিতভাৱে ইয়াতে সহযোগ কৰিব। মই উদ্যোক্তাসকললৈ শুভেচ্ছা জনাইছোঁ আৰু এই মেলাখন ভালদৰে প্ৰথমৰ পৰা শেষলৈ যাতে ভাল সুচাৰুৰূপে পৰিচালনা হয় তাৰ প্ৰতি সকলোকে আহ্বান জনাইছোঁ। আৰু এই মেলাত জ্ঞানৰ মেলা হওক, সমাজৰ পৰা নিচাক বিদায় দিয়াৰ মেলা হওক আৰু ভাতৃত্ববোধৰ মেলা হওক, আনন্দৰ মেলা হওক, তাৰেই কামনা কৰিছোঁ। চৰকাৰীভাৱে এই বিষয়টোলৈ ইতিমধ্যে বিধানসভাত মই কেইবাবাৰো আলোচনা কৰিছোঁ। কুৰিহা বুলি ক'লে ভুল হ'ব। আজিৰ তাৰিখতে কুৰিহা গাঁৱৰ পৰা শিকি পয়াগুছি অঞ্চল নহয়, বৃহত্তৰ পয়াগুছি অঞ্চলত বহুত মানুহে জীৱন নিৰ্বাহ কৰি আছে। বহু মানুহৰ পৰিয়াল পোহপাল হয় এই বাঁহ বেতৰ শিল্পৰ দ্বাৰাই। তেওঁলোকে কামখিনি শিকাৰ পিছত আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু আমাৰ এই অঞ্চললৈ বাহিৰৰ পৰা ধাৰি বা বাঁহ বেতৰ সা সামগ্ৰীখিনি বিক্ৰী কৰি ধনখিনি অঞ্চললৈ আহি আছে। সেয়া আমাৰ কাৰণে অত্যন্ত ভাল খবৰ। মই বিভিন্ন সময়ত অসম চৰকাৰক পবিত্ৰ বিধানসভাত বিভাগীয় মন্ত্ৰী সকলোকো এই বিষয়ে অৱগত কৰাইছোঁ। সদায় আশ্বাস দিয়ে। প্ৰত্যেকটো বিধানসভাত চেষ্টা কৰোঁ এখন প্ৰশ্ন বা কিবা বিষয় উত্থাপন কৰাৰ কাৰণে। কেতিয়াবা সুযোগ পাওঁ, কেতিয়াবা নাপাওঁ। সকলো সময়ত ইয়াক ডেভেলপ কেনেকৈ কৰিব পাৰি তাৰ কাৰণে প্ৰচেষ্টা লোৱাৰ কাৰণে চৰকাৰকো চৰকাৰে আশ্বাস দিয়ে। গতিকে মোৰ প্ৰচেষ্টা অব্যাহত আছে। যেতিয়ালৈকে নহয় তেতিয়ালৈকে মই এই বিষয়খিনিত মোৰ যিখিনি দায়িত্ব কৰ্তব্য মই পালন কৰি যাম। থেংক ইউ।